নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বেকি এক্সপ্ৰেছ আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা জিলাৰ অন্তৰ্গত কলগাছিয়াৰ ৰেডিয়েন্স একাডেমীত আৰু ৰেডিয়েন্স একাডেমী 2010 চনত স্থাপন হোৱা ৰেডিয়েন্স একাডেমীয়ে 2012 চনৰ পৰা বৰ্তমানলৈকে প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰীয়ে MBBS BDS BA MS BH MS JEE মেইন আদিৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আৰু আসন লাভ কৰিবলৈ সক্ষম হৈ এই অঞ্চলৰ লগতে ৰেডিয়েন্স একাডেমীলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালকৈ এইবাৰ শেহতীয়াকৈ নিট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ একাডেমীলৈ গৌৰৱ কৰি আনিছে বৰ্তমানলৈকে নিশ্চিত হৈছে 4গৰাকী ছাত্ৰ আৰু 4গৰাকী ছাত্ৰ মোৰ সৈতে আছে। মই ছাত্ৰকেইগৰাকীৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ সৈতে এইবাৰ 4গৰাকী যি ছাত্ৰ সেই ছাত্ৰ কেইগৰাকী হৈছে মাছুদ জামান, মোৰ সৈতে আছে মাছুদ জামান, শফিক হাসান আৰু আছে খান ৱাছিদ মুস্তফা আৰু আছে মনিৰুল ইছলাম। 4গৰাকী ছাত্ৰ এবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰেডিয়েন্স একাডেমীলৈ ইতিমধ্যে গৌৰৱ কৰি আনিছে। নামনি অসমৰ এতিয়া আগশাৰীৰ অন্যতম ব্যক্তিগত খণ্ডৰ বিদ্যালয় হৈছে ৰেডিয়েন্স একাডেমী আৰু ৰেডিয়েন্স একাডেমীৰ জন্ম লগ্নৰ পৰা এনেকুৱাকৈ প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানত উত্তীৰ্ণ হৈ এইখন বিদ্যালয়লৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। আমি এইবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈ 4গৰাকী ছাত্ৰ ৰেডিয়েন্স একাডেমীলৈ গৌৰৱ কৰি অনাৰ বাবে আমি পোনপ্ৰথমতে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকলৈ কিছু মনৰ কথা পাতিবলৈ চেষ্টা কৰিম। মাছুদ জামান, আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ স্যার। মাছুদ জামানে এবাৰ কিমান সৰ্বমুঠ কিমান নম্বৰ পাই গৌৰৱ কৰি আনিবলৈ সক্ষম হ'ল? মোৰ মাৰ্ক হ'ল এবাৰ 593। ছাৰসকলক প্ৰথমে ধন্যবাদ ইয়াতে আমন্ত্ৰণ কৰি অনাৰ বাবে। আমাৰ যিটো নেট কোৱালিফাই কৰিছোঁ এইটোৰ পিছে ছাৰসকলৰ বহুত অৱদান আছে। ৰেডিয়েন্স একাডেমীৰ ছাৰসকলে যেনেকৈ পঢ়াইছে হায়াৰ ছেকেণ্ডেৰীটো আপোনাৰ মেইন বেছ হয়। এইটো যদি আপোনাৰ ঠিক নাথাকে তেনেহ'লে পিছত গৈ বহুত প্ৰব্লেম হয়। কিন্তু ছাৰসকলে যেনেকৈ পঢ়াইছে ইয়াত ৰেডিয়েন্সত যিটো পঢ়াৰ পৰিৱেশ সেইটো বহুতেই ভাল। ছাৰবিলাক বহুত এক্সপিৰিয়েঞ্চড হয় আৰু বহুত মানে ষ্টুডেণ্টৰ লগত ফ্ৰেণ্ডলি হৈ পঢ়াইছে। বহুতে ভাল লাগিছে ইয়াতে পঢ়ি। মানে ছাৰসকলৰ বহুত অৱদান আছে। মেইনলি মই এইটোৱে। কি নাম দেউতাৰ নাম কি? ছাইদুল ইছলাম, বাংকাভাঙা। আছিল বাংকোভাঙাৰ মাছুদ জামান 593 নম্বৰ পাই সুখ্যাতিৰে স্থান লাভ কৰি ৰেডিয়েন্স একাডেমীলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। শাফিক হাসান মোৰ সৈতে আছে। শাফিক হাসান, স্বাগতম জনাইছোঁ। থেংক ইউ। শাফিক হাসানে যি গৌৰৱ যি সুনাম কৰি আনিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত বিশেষভাৱে কাক ধন্যবাদ দিব বিচাৰে? বিশেষকৈ ইয়াৰে ৰেডিয়েন্স একাডেমীৰ মানে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ মই, কাৰণ যে সকলো ফেকাল্টি আছে যিবিলাক মানে টিচাৰ, সকলো টিচাৰ বহুতে ভাল শিকায় আৰু মেইনলি যিহেতু হায়াৰ ছেকেণ্ডেৰীটো মানে মেইন আৰু ইয়াৰ বেছটো মানে মেইন, বেছটো ক্লিয়াৰ হ'লে মানে আল্টিমেটলি হৈ যায়। তো সেইকাৰণে মই ইয়াৰে সকলো ফেকাল্টিক ধন্যবাদ দিব খোজোঁ আৰু সকলো টিচাৰসকলক মই আন্তৰিকভাৱে ধন্যবাদ দিব খোজোঁ, যিহেতু মানে ইয়াৰ পৰা মানে বেছটো ক্লিয়াৰ কৰাৰ কাৰণে বহুত হেল্প কৰিছে আৰু ফেকাল্টিবোৰ বহুত ভাল আৰু ইয়াৰ মেইনলি পাৰ্চনেল কেয়াৰো বহুত লয়। তাৰমানে ইমান দূৰলৈকে অহাৰ সময়ত আচলতে এই সপোনটো কিমান দিন আগত ভাবিছিলে? মোৰ সপোন যেতিয়া মই ৰেডিয়েন্সত আহিছিলোঁ তেতিয়াৰ পৰাই মোৰ আছিল মানে মেইনলি সপোনটো। ৰেডিয়েন্সত কোন ক্লাছৰ পৰা নাম লগাইছে? মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা। ক'ত ঘৰ? কলগাছিয়াৰে। MD আকবৰ হুছেইন। ৰেডিয়েন্স একাডেমীৰ এই সফলতাৰ যিখিনি ৰেডিয়েন্স একাডেমীৰ পৰা সফলতা লাভ কৰিলে এই ক্ষেত্ৰত ৰেডিয়েন্স একাডেমীক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছে। কিন্তু তাৰ লগে লগে পিতৃ মাতৃক কি বুলি কয়? পিতৃ মাতৃৰ পৰা বহুত মানে এটা মৰম চেনেহ পাইছোঁ সদায়। মানে ইয়ালৈ অহাৰ মানে পথত বহুতবাৰ মই ফেইলো হৈছিলোঁ, তথাপি মানে মাক দেউতাকে বা ফেমিলিৰ মানুহে মানে সকলোৱে মানে সদায় মটিভেট কৰিছে যে নহয় হৈ যাব, আগুৱাই যোৱা। তো সেইকাৰণে মানে আৰু বিশেষকৈ মোৰ বাইদেউ, তাক মই ক্ৰেডিট দিব খোজোঁ বিশেষকৈ। সি মানে তেওঁ মানে সদায় মোক মটিভেট কৰিছে সদায়। এইখিনিয়ে আছিল শফিক হাসানৰ মন্তব্য। 584 নম্বৰ পাই তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈ আৰু স্থান পাই এই বিদ্যালয় ৰেডিয়েন্স একাডেমীলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। মোৰ সৈতে আছে খান ৱাছিদ মুস্তফা, স্বাগতম জনাইছোঁ। ধন্যবাদ। কি ক'বা এই মুহূৰ্তত কেনেকুৱা অনুভৱ? এই মুহূৰ্তত মই ক'ব নোৱাৰোঁ মানে কেনেকৈ অনুভৱ হৈছে, মানে বহুত ভাল লাগিছে। কাক ধন্যবাদ দিব বিচাৰে?
মই বিশেষকৈ মোৰ মা দেউতা যেনেকৈ মোক ইকনমিকেলি আৰু এনেকৈ মৰেল ছাপোৰ্ট কৰিছে আৰু বিশেষকৈ ৰেডিয়েন্স একাডেমি যাৰ মানে ফেকাল্টিহঁতে মানে 2 বছৰ মই 4 বছৰ ইয়াতে কৰিছোঁ 9ৰ পৰা 12লৈকে 4 বছৰ মোক যিমান কেয়াৰ কৰিছে যিমান যোনটো আমি ইণ্ডিভিজুৱেল কেয়াৰ বুলি কওঁ সেই ইণ্ডিভিজুৱেল কেয়াৰটো আৰু যেনেকৈ মানে আমাৰ বেচিক্সটো ক্লিয়াৰ কৰাই দিছে ফাউণ্ডেশ্যন এটা গঢ়াই দিছে তে সেইটোৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আগত কোচিঙত যাই কিনে আমাৰ বহুত হেল্পফুল হৈছে ইমানখিনি যদি আমাৰ বেচিক্স ক্লিয়াৰ নাথাকিলে আৰু বহুত কষ্ট হ'ল হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল খান ৱাছিদ মুস্তাফা 582 নম্বৰ পাই ৰেডিয়েন্স একাডেমীলৈ গৌৰৱ কৰিব আনিবলৈ সক্ষম হৈছে মনিৰুল ইছলাম কি ক'বা কেনেকুৱা অনুভৱ মই সকলোকে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিলৈ অহাৰ কাৰণে মানে এক্সপ্ৰেছ কৰিব নোৱাৰি মানে কেনেকুৱা অনুভৱ কৰিছে ফিলিংটো বহুত ভাল লাগিছে আজি মানে এইখিনি শিখৰলৈ অহাৰ কাৰণে এইখিনি শিখৰলৈ ইমান হোৱাটো সহজ নহয় বহুত মানে সফলতাৰ কাৰণে বহুত মানে মেহনত কৰিব লাগে পৰিশ্ৰম কৰিব লাগে আৰু মই ভাবোঁ মোৰ পিতৃ মাতৃ মোৰ এজ এ গাইড কৰিছে বহুত মানে ছাপোৰ্ট কৰিছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলকে ধন্যবাদ কৰি জনাব বিচাৰিছোঁ স্পেচিয়েলি আমাৰ ৰেডিয়েন্স একাডেমীৰ যি ফেকাল্টি আছে সিহঁতে আমাক বহুত গাইড কৰিছে সিহঁতে এজ এ বেছ হিচাপে আমাক শিকাইছে এজ লাইক ৰুট অফ এ ট্ৰী আমি সিহঁতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সিহঁতে যাতে আমাক আৰু শিখৰলৈ যাব পাৰি তাৰ কাৰণে আমাক আশীৰ্বাদ কৰে যেন ক্লাছৰ পৰা নাম লগাইছিলে মই SS ফাৰ্ষ্ট ইয়াৰৰ পৰা লগাইছিলোঁ আৰু বৰ্তমান ৰেডিয়েন্স একাডেমীত থকা যিসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কি আহ্বান মই ভাবোঁ মানে মানে লাইফত মানে কি কেৰিয়াৰ এটা লাগিব ছাকচেছৰ কাৰণে কিবা এটা কৰি খাব লাগিব মানে নিবনুৱা হয়তো থাকিব নোৱাৰি নহয় ইঞ্জিনিয়াৰিং হওক ডক্টৰে হওক বা IAS হওক IPS হওক IFS হওক সেইটো মানে নাই আৰু মানে গ'লত মানে ছাকচেছ হ'বই লাগিব মানে যি প্ৰকাৰে সি চাগে মানে এজন ছাকচেছ যি হৈছে তাৰ পদ্ধতিতে হওক বা মানে বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ পদ্ধতি থাকিব পাৰে ছাকচেছৰ কাৰণে কিন্তু আমাৰ এটাই গ'ল থাকিব লাগিব আমি শিখৰলৈ উপনীত হ'বই লাগিব ঠিক আছে ধন্যবাদ তোমাৰ ওচৰলৈ খান ৱাছিদ মাছুদলৈ মই পুনৰ উভতি আহিছোঁ এই যিখিনি সফলতা আজি পাবলৈ সক্ষম হৈছে এই সফলতাখিনি যদি ৰেডিয়েন্স একাডেমীৰ অন্যান্য ছাত্ৰ ছাত্ৰীসকলে পাবলৈ হয় তেওঁলোকক কেনেকুৱা ধৰণে গাইড কৰাৰ কাৰণে পৰামৰ্শ যে আমি যে জানো 11-12 ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এইটো মানে আমাৰ লাইফৰ মুভিং ফেজ হয় ইয়াতে মানে আমাৰ মানে নলেজটো ইমান বেছি নাথাকে যেনেকৈ লাইফটো ভালকৈ বুজি পাওঁ তো টিচাৰসকলে মানে যেনেকৈ গাইড কৰে আমি টিচাৰসকলক ফ'ল' কৰি গ'লেই মানে যি কয় সেইটো কৰি গ'লে আমি সফলতা পাই যাম মানে মেইনলি HS ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ এয়া মানে সফলতাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময় বুলি ক'ব বিচাৰিছে হয় ছাৰ এই সময়খিনি যদি ছাত্ৰ ছাত্ৰীসকলে ভালকৈ গুৰুত্ব আৰোপ কৰে নিশ্চিতভাৱে জীৱনত এটা সফলতা পাব পাৰে বুলি হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই 4গৰাকী ছাত্ৰই ৰেডিয়েন্স একাডেমী তথা কলগাছিয়ালৈ গৌৰৱ কৰি অনাৰ কাৰণে আমি বেকি এক্সপ্ৰেছৰ তৰফৰ পৰা তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই সফলতাৰ বাবে ৰেডিয়েন্স একাডেমীত আজি দেখা গৈছে যে আনন্দ উল্লাসে বিৰাজ কৰিছে তেওঁলোকে ফটকা ফটাই আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে মনোতীত কেমেৰা পাৰ্চনৰ মতে দেখুৱাব যে কেৱল সহস্ৰাধিক ছাত্ৰ ছাত্ৰী এয়া আজি আনন্দ উল্লাসত তেওঁলোকে অংশগ্ৰহণ কৰিছে দেখা গৈছে যে অনাগত সময়ত তেওঁলোকৰ সন্মুখত তেওঁলোকৰ চকুত এটা ভৱিষ্যত দেখিবলৈ পোৱা গৈছে তেওঁলোকেও ঠিক এনেকুৱা ধৰণে মাছুদ শ্বৰীফ খান আৰু হৈছে মনিৰুল তেওঁলোকৰ নিচিনাকৈ এটা সময়ত যাতে তেওঁলোকেও এই গৌৰৱ কৰি আনি ঠিক এনেকুৱা এটা স্থানত তেওঁলোকে থিয় দিব পাৰে তেওঁলোকেও ঠিক বাট চাই আছে বুলি এটা অনুমান কৰিব পৰা গৈছে ৰেডিয়েন্স একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলক এক আনন্দ উল্লাস আৰু আনন্দ উৎসৱৰ নিচিনা অনুভৱ হৈছে আজি ৰেডিয়েন্স একাডেমীত 2010 চনত স্থাপন হোৱা ৰেডিয়েন্স একাডেমীয়ে 2012 চনৰ পৰা 2022 চনলৈ বিভিন্ন ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে অংশগ্ৰহণ কৰি প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত আসন পাবলৈ সক্ষম হৈছে গতিকে এই ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী আজি এই অনুষ্ঠানলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে তেওঁলোকে বিশেষভাৱে ৰেডিয়েন্স একাডেমীৰ কৰ্তৃপক্ষ ৰেডিয়েন্স একাডেমীৰ সঞ্চালক আৰু ৰেডিয়েন্স একাডেমীৰ শিক্ষক কৰ্মকৰ্তাসকললৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে আৰু তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু তেওঁলোকৰ অৱদান যথেষ্ট থকা বুলি অনুভৱ কৰিছে মোৰ সৈতে ৰেডিয়েন্স একাডেমীৰ সঞ্চালক প্ৰধান আছে মই তেখেতৰ পৰা এই সন্দৰ্ভত কিছু মন্তব্য মই গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম কি ক'ব ছাৰ ৰেডিয়েন্স একাডেমীত আমি 2010 চনত ইষ্টাব্লিছ কৰিছিলোঁ
আৰু 2012 চনত আমাৰ প্ৰথম বেচটো ওলাইছিল। আমি সগৌৰৱে ক'ব পাৰোঁ যে 2012 চনৰ পৰা টিল ডেট আজিলৈকে প্ৰত্যেক বছৰে 2টা 4টা 5টা 10টা যোৱা বছৰ 11টা ল'ৰাই আমাৰ নীট ক্ৰেক কৰিবলৈ সক্ষম হৈছে। এইবুলিও আমি পিছ পৰি থকা নাই, এইবুলিও আমাৰ ইয়াৰ পৰা 4জন ল'ৰাই মানে নেট কোৱালিফাই কৰিবলৈ সক্ষম হৈছে। আগন্তুক দিনক আমি এটা প্ৰচেষ্টা এটা হাতত লৈছোঁ যে তেওঁলোকে যেন আমাৰ ইয়াৰে পৰা অন্ততঃ 20ৰ পৰা 50টা ল'ৰাক যেন প্ৰত্যেক বছৰে আমি নীটত কোৱালিফাই কৰাই দিব পাৰোঁ। তাৰ কাৰণে যিমানখিনি কষ্ট কৰিব লাগে আমি অথৰিটিৰ পৰা সিমানখিনি চেষ্টা কৰি আছোঁ। ইমানখিনি সফলতা তেওঁলোকক পাবলৈ আপোনালোকে যিটো আপ্ৰাণ চেষ্টা কৰিছে আৰু আপোনালোকৰ চেষ্টা বলত তেওঁলোকে সিমানখিনি পাবলৈ সক্ষম হৈছে বুলি তেওঁলোকে কৈছে। অনুভৱ কেনেকুৱা, ভিতৰত কেনেকুৱা এই কামসমূহ কৰি অনুভৱ কেনেকুৱা হয়? সঁচাকৈ খুব আনন্দিত এইকাৰণেই যে মই কিবা এটা ভাল কাম কৰিছোঁ যেন লাগিছে, যে আজি আমাৰ সমাজৰ পৰা উঠি অহা যুৱচামক আমি শিক্ষাৰ ক্ষেত্ৰত ইমান ওপৰলৈ নিব পাৰিছোঁ, সেইটো আমাৰ কাৰণে এটা বহুত গৌৰৱ। আৰু এই গৌৰৱৰ আঁৰত আমাৰ ইয়াত থকা যিমানকেইটা ফেকাল্টি আমি ইয়াতে এপইণ্টমেণ্ট কৰা হৈছে প্ৰত্যেকটো ফেকাল্টি আমাৰ যোগ্যতা সম্পন্ন আৰু তেওঁলোকে বেছিক বস্তুৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়ে আৰু বেছিক বস্তুৰ প্ৰতি গুৰুত্ব দিয়াৰ কাৰণেই আজি এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ মানে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। শিক্ষাৰ লগতে স্বাস্থ্য, খেল ধেমালি বা সংস্কৃতিৰ ক্ষেত্ৰতো ৰেডিয়েন্স একাডেমি যথেষ্ট পাৰদৰ্শিতা বা দেখুৱাবলৈ সক্ষম হৈছে। আচলতে ৰেডিয়েন্স একাডেমিৰ সঞ্চালক প্ৰধানৰ শেহতীয়া যিটো সপোন আমি জানিব বিচাৰিম, আমাৰ দৰ্শকসকলক সেইটোৱে জনাব বিচাৰিম যে আচলতে মূল সপোনটো কি কৰিব বিচাৰিছে আচলতে তেখেতে। একচুৱেলি মোৰ সপোন আৰু বহুত আছে। আমি ইয়াতে যেনেকুৱাকৈ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আছোঁ, আমি শিক্ষাৰ লগতে কাৰিকুলাৰ এক্টিভিটিছৰ প্ৰতিও আমি যথেষ্ট গুৰুত্ব প্ৰদান কৰিছোঁ। যিজন ল'ৰা বা ছোৱালীয়ে খেলত পাৰদৰ্শিতা তেওঁক আমি খেলৰ ফালে মনোনিৱেশ কৰি আছোঁ। গানৰ ক্ষেত্ৰত, ডেন্সৰ ক্ষেত্ৰতে নহওক, যিটো দিশতে তেওঁৰ পাৰদৰ্শিতা দেখা পাই আছোঁ আমি প্ৰত্যেকটো দিশতে তেওঁলোকক এনকাৰেজ কৰি আছোঁ, তেওঁলোকক আগুৱাই নিয়াৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ। আৰু ৰেডিয়েন্স একাডেমিৰ এটা সপোন আছে যে এইখন অনুষ্ঠান এটা সময়ত এটা ইউনিভাৰ্চিটিলৈ কনভাৰ্ট কৰাৰ মানে আমি এটা পৰিকল্পনা আমাৰ আছে। আৰু ভেৰি শ্বৰ্টলি আমি ইয়াতে ফাৰ্মাচী আৰু নাৰ্ছিং কলেজৰ কাৰণে আমি চৰকাৰৰ লগত NOCৰ কাৰণে লাগি আছোঁ। হয়তো 1-2 বছৰৰ ভিতৰতে এইটো হৈ যাব আৰু শেষৰ ফালে গৈ আমি এটা গ্ৰুপ অফ ইনষ্টিটিউশ্যন হিচাপে নামাকৰণ কৰি এটা ইউনিভাৰ্চিটিলৈ কনভাৰ্ট কৰাৰ এটা সপোন আমাৰ আছে। ধন্যবাদ। এয়া আছিল ৰেডিয়েন্স একাডেমিৰ সঞ্চালক প্ৰধানৰ মন্তব্য। আমাৰ দৰ্শকসকলে ইতিমধ্যে শুনিলে যে আচলতে তেওঁ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে আৰু অনুষ্ঠানটোলৈ তেওঁৰ যিটো সপোন, এই সপোনটো ইতিমধ্যে আমাৰ দৰ্শকসকলে শুনিছে। তেখেতৰ যিটো সপোন একেবাৰে প্ৰথমৰ পৰা বৰ্তমানলৈকে হায়াৰ ছেকেণ্ডেৰীলৈকে চলি আছে। সম্ভৱতঃ আমি জানিব পাৰিছোঁ যে উচ্চতৰ মাধ্যমিক 2য় বৰ্ষলৈকে বৰ্তমান হৈছে, কিন্তু শেহতীয়াকৈ তেখেতৰ যিটো সপোন সেয়া হৈছে এইখন বিদ্যালয় এটা সময়ত বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ তেখেতৰ যি সপোন, এই সপোন বাস্তৱায়িত হওক এয়া শুভেচ্ছা থাকিব আমাৰ বেকি এক্সপ্ৰেছৰ তৰফৰ পৰাও। মই আৰু এটা কথা মাত্ৰ যদি সময় দিব বিচাৰোঁ, মই এটা কথা জানিব বিচাৰিম যে আৰম্ভণিৰ পৰা বৰ্তমানলৈকে উঠি অহা যুৱক যুৱতী, শিক্ষক শিক্ষয়িত্ৰী বা অঞ্চলৰ ৰাইজ বা কেনেকুৱা সঁহাৰি পাইছে আৰু অনাগত কি কামনা কৰিব তেওঁলোকৰ? আমি প্ৰথমতে যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ আমাৰ ছাত্ৰ সংখ্যাত তেনেই একদম তাকৰ আছিলে। আমি 12জন ষ্টুডেণ্টৰে আৰম্ভ কৰিছিলোঁ, গৈ আজি আমাৰ 1230-32জন ষ্টুডেণ্টলৈকে গৈ পাইছে। আৰু এই ক্ষেত্ৰত ওচৰ চুবুৰীয়া তথা আমাৰ শিক্ষিত সমাজে মোক যথেষ্ট অৰিহণা যোগাইছে। তেওঁলোকে মোক সদায় এনকাৰেজ কৰি আছে, তুমি আগবাঢ়ি যোৱা, যিমান সহায় লাগে আমি তোমাৰ লগত আমি আছোঁ, যাৰ কাৰণে অনুষ্ঠানটি ইমান ওপৰলৈকে দপে আমি আগবঢ়াই নিব পাৰিছোঁ। কি কামনা কৰিব? আৰু এই অঞ্চলৰ ৰাইজক, এই অঞ্চলৰ উচ্চ শিক্ষিত ব্যক্তিসকলক মই অনুৰোধ জনাম যে আপোনালোকে মোক সহযোগ কৰক। আমি এনেকুৱা এটা অনুষ্ঠানলৈকে ইয়াক পৰিৱৰ্তন কৰি লৈ যাওঁ যিটো অনুষ্ঠান নেকি গোটেই ভাৰতবৰ্ষৰ ভিতৰত নাম্বাৰ 1 পজিশ্যনলৈকে আমি যাতে লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে সহযোগ কৰক। মই চেষ্টা কৰিম যিমানখিনি পৰা যায় ইমানলৈকে লৈ যোৱাৰ এটা মানে চেষ্টা এটা কৰিম আৰু কি। বৰ্তমানলৈকে কোন ক্লাছৰ? আমাৰ ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 12লৈকে আছে। আমাৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমে আছে। আমাৰ বৰ্তমান 3টা কেম্পাছ, এটা হৈছে অসমীয়াৰ কাৰণে ক্লাছ 6 to 10, এটা আছে নাৰ্চাৰী টু 10 আৰু এইটো কেম্পাছ আমাৰ এইটো হৈছে আমাৰ মেইন কেম্পাছ। এই মেইন কেম্পাছটো হৈছে কি 11-12 ছায়েন্স আৰু আৰ্টছ দুয়োটা ষ্ট্ৰীম আমাৰ ইয়াতে পঢ়োৱা হয়। জনাব নেকি কিমান ষ্টাফ বৰ্তমানলৈকে আপুনি ইয়াতে কাম কৰিবলৈ সুযোগ দিবলৈ টিচিং নন টিচিং লৈ বৰ্তমানলৈকে 103জন এমপ্লয়ী আমাৰ ইয়াতে কৰ্মৰত হৈ আছে। আৰু বৰ্তমান আমাৰ হোষ্টেলৰ সংখ্যা 16টা। বৰ্তমানলৈকে আমাৰ হোষ্টেলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 375 ষ্টুডেণ্টছ মানে বৰ্তমানলৈকে হোষ্টেলত মানে একমডেশ্যন দিয়া হৈছে।
আচলতে যি সময়ত দেশ তথা ৰাজ্যত যথেষ্ট মানে নিবনুৱা সংখ্যা যথেষ্ট আৰু তাত আপুনি শতাধিকৰ ওপৰত যে আপুনি নিবনুৱাক এটা সংস্থাপন দিবলৈ সুবিধা পাইছে কেনেকুৱা অনুভৱ? সঁচাকৈ মোৰ ভাল লাগিছে এইকাৰণে আজি আমাৰ ল'ৰাই উচ্চ শিক্ষিত হৈ ঘৰত বহি আছে, তেওঁলোকে কৰ্মসংস্থান বিচাৰি পোৱা নাই। মই অকণমান হ'লেও কিবা হ'লেওতো মই সমাজক হেল্প কৰিব পাৰিছোঁ। আজি 103জন এমপ্লয়ী আমাৰ ইয়াতে কাম কৰি আছে, মানে কি 103টা ফেমিলিক মই এটা সকাহ দিব পাৰিছোঁ। আৰু আগলৈ যেন এইটো গৈ 500ৰ পৰা 1000লৈকে যাতে এমপ্লয়ীক আমি ইয়াতে এপইণ্টমেণ্ট দিব পাৰোঁ, সেইখিনিলৈকে এটা আমাৰ প্ৰচেষ্টা আমাৰ হাতত আছে। ধন্যবাদ। আমি কিছু কথা আৰু পাতিলোঁ ৰেডিয়েন্স একাডেমীৰ সঞ্চালক প্ৰধানৰ পৰা আমি বহুত কথাই জানিব পাৰিলোঁ। তেখেত যথেষ্ট পৰিচিত, আমাৰ দৰ্শকসকলে তেখেতক জানে। আমি তেখেতৰ বিষয়ে ব্যাখ্যা কৰিব নাযাওঁ, আমি কেৱল ক'ব বিচাৰিছোঁ যে 2010 চনত স্থাপন হোৱা নামনি অসমৰ বৰ্তমানৰ এক অন্যতম ব্যক্তিগত খণ্ডৰ বিদ্যালয় সেই হৈছে ৰেডিয়েন্স কলগাছিয়াৰ ৰেডিয়েন্স একাডেমী। তেখেতে উল্লেখ কৰিছে আৰম্ভণিৰ পৰা মাত্ৰ 12জন ছাত্ৰ ছাত্ৰীক লৈ আৰম্ভ কৰা বৰ্তমান ৰেডিয়েন্স একাডেমীৰ 12শতকৈ ওপৰত ছাত্ৰ ছাত্ৰী বৰ্তমান ইয়াতে অধ্যয়ন কৰি আছে। আৰু তেখেতৰ যি সপোন আমি জানিব পাৰিলোঁ যে এইখন বিদ্যালয় এটা সময়ত বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰি এই অঞ্চল নহয় এই দেশৰ কাৰণে যাতে এক সুনাম কঢ়িয়াই আনিব পাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জৰিয়তে এই সপোন তেখেতৰ ভিতৰত আছে। শুভেচ্ছা থাকিব আমাৰ তৰফৰ পৰাও তেখেতৰ এই সপোন বাস্তৱায়িত হওক, এই শুভেচ্ছা ৰাখি এই প্ৰতিবেদনৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।